পুনৰটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অলপমান বাহিৰত ফুৰিব ওলাইছোঁ, দুইজনে আছোঁ। তো ভাবিছোঁ অলপমান বাহিৰৰ লোকেশ্যনটো আপোনালোকক দেখুৱাওঁ নে কি? লোকেশ্যনটো দেখুৱাই দিওঁ অলপ। তো ভিডিঅ'টো মানে বেছি মানে এই নহয় আৰু যেনিবা অলপমান ওলাই আহিছোঁ আৰু ঘৰত দিনটো থাকিলোঁ। তো কিবা এটা ভিডিঅ' বনাই পেলাই আপোনালোকক দেখুৱাওঁ কি কৰোঁ কি নকৰোঁ। দিনটোতো দেখুৱাব নোৱাৰিলোঁ, তথাপিও এই ছাগলীকেইটা আছে, ছাগলীকেইটা লৈ আনোঁ। আৰু গৰু আনিব আছিলে, গৰুকেইটা লৈ আহোঁ। যোৱা ছাগলীকেইটা লৈ আহোঁ। ক'ত গ'ল ছাগলী? ক'ত এইকেইটাই ক'ত আছে আৰু? হা বাবু ক'ত গ'ল আৰু? বাবু ছাগলী খেদি আনিলোঁ। ক'ত গৈছিলা তুমি? হা ক'ত গৈছিলা? বাবু ক'ত গৈছিলা? ক'ত গৈছিলা বাবু? কি খাই আছা তুমি? বাবুৱে কিবা খাই আছে, পিঠা। কি পিঠা? চাওঁ। কোনে দিছে বাবু পিঠাটো? কোৱা, কোনে দিছে? হা বাবুৱে একো নকয়। কোনে দিছে পিঠাটো? ভাইটি দাদা। ইমান ডাঙৰ পিঠা দিছে। হেল্ল' গাইজ। কি কৈছা? হেল্ল' গাইজ, মই পিঠা খাইছোঁ। কোৱা। হেল্ল' গাইজ, মই পিঠা খাই আছোঁ। হা কি পিন্ধি আছা? গেঞ্জি পিন্ধি আছা? তো গাইজ চাওক, বাবুৱে বোলে পিঠা খাই আছে আৰু বোলে গেঞ্জি পিন্ধি আছে, হাফ পেণ্ট পিন্ধি আছে। তাকো কৈ আছে হয়নে? গেঞ্জি পিন্ধি আছা আৰু হাফ পেণ্ট পিন্ধি আছা তাকে কৈ আছা বাবু। তো গাইজ এই বাবুহঁতে বোলে দোকানত যায়। চাওঁ কি কৰে দোকানত যায় কেনে। হা দালি আৰু তেল আনিব যোৱা? আন্ধাৰ হ'ব আৰু গধূলি হ'ল। ব'লা মই যাওঁ। তখন আহি পালি? কি ল'বি এতিয়া? মিঠাতেল আৰু কি চাইছা? তুমি কি চাইছা? হা ই নকয়, একো কথা নকয়। দোকান মেলা মানুহ। ইয়াক চব বস্তু লাগে, চব তেল লাগে বোলে, দালি লাগে। ক'ৰ পৰা আহিলি? চব্জি ঘৰতে যাবি? ৰাতিপুৱা যাবি? কেইটা বজাত যোৱা? চাৰে 3টাত যায় আৰু ৰাতি 9টা বাজিব। কষ্ট সেয়াই আৰু। গাইজ দোকানত অলপ মানুহৰ ভিৰ লাগিছে, তথাপি তাৰ মাজত ভিডিঅ' বনাই আছো আপোনালোকৰ কাৰণে। ভীম এতিয়া দিম, এতিয়া দিলে হ'ব 5 টকা। বাইদেউজনীয়ে ৰাতিপুৱা 3টা বজাতে গাঁৱৰ পৰা চব্জি লৈ পেলাই গুৱাহাটীত যায় আৰু ৰাতি আহি পায় 9টা বজাত। মানে দিনটো চব্জি বিক্ৰী কৰে গুৱাহাটী ফুটপাথত বিক্ৰী কৰে আৰু ৰাতি আহি পায় 9টা বজাত। আৰু তাৰে যিখিনি পইচা ইনকাম হয়, চব্জি বিক্ৰী কৰি যি পইচা ইনকাম হয়, লাভালাভ হয়, তো সেই পইচাৰে তেওঁৰ পৰিয়ালটো চলি আছে। আৰু ল'ৰা ছোৱালী আছে, ছোৱালী এজনী কলেজত গৈ আছে। তো পইচাৰ কথা আছে, খৰচা আছে। তো কষ্ট কৰিছে, যাব লাগিব, কাৰণ ছোৱালীৰ পঢ়া শুনা পইচা দিব লাগে, ল'ৰা ছোৱালী আছে, ফেমিলি চলাব লাগে। তো এনেকৈ গাঁৱৰ মহিলা কিছুমানে মানে এনেকৈ কষ্ট কৰি চলি আছে। তো ভাল কথা, কষ্ট কৰি চলক, খালি বেয়া কাম কৰিব নালাগে, নে কি কয় গাইজ? চ' গাইজ এতিয়া সন্ধিয়া হৈ গ'ল আৰু দোকানৰ কাষ্টমাৰ কমিলে। তো এতিয়া দোকান বন্ধ কৰি আছোঁ। তো সেইদিনা নিচিনাকৈ কাৰ্টুনবিলাক ইয়াতে উঠাই থোৱা হ'ল। এইটো বাহিৰত ওলাই দিয়া হয় দিনত, তো এইটো সোমাই দিলোঁ এতিয়া। তো বাহিৰৰ ফালে আন্ধাৰ, তো বাকী দোকান বন্ধ কৰি এতিয়া ঘৰত যাম। তো গাইজ কথা এটা হ'ল যে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো কৰি দিব, অকণমান ছাপোৰ্ট কৰক। নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, তো ভিডিঅ' বনাই আছোঁ আৰু ভাল ভিডিঅ' দিম আপোনালোকক, দি আছোঁ। গৈ আছোঁ বাহিৰৰ জেগাত যাম, খালি কেৱল মাত্ৰ আপোনালোকে ছাপোৰ্ট কৰক। ধন্যবাদ।